হেল্ল' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পলিটিকেল চেপ্টাৰ নম্বৰ 4 গণতান্ত্ৰিক বোধ। এই পাঠৰ সৰু ডাঙৰ প্ৰশ্নৰ উত্তৰবোৰ আজি আলোচনা কৰিম। গণতন্ত্ৰৰ অৰ্থ কি? গণতন্ত্ৰৰ আক্ষৰিক অৰ্থ হ'ল ৰাইজৰ দ্বাৰা শাসন। গণতন্ত্ৰ ক'ৰ পৰা উদ্ভৱ হৈছে? গণতন্ত্ৰ দুটা গ্ৰীক শব্দ ডেমছ আৰু ক্ৰেটাছ শব্দৰ পৰা উৎপত্তি হৈছে। ডেমছ শব্দৰ অৰ্থ হ'ল মানুহ আৰু ক্ৰেটাছ শব্দৰ অৰ্থ হ'ল শাসন বা ৰুল। গণতন্ত্ৰৰ ব্যুৎপত্তিগত অৰ্থ দুটা কি? ডেমছ আৰু ক্ৰেটাছ। কোনে গণতন্ত্ৰ বৰ্তমান যুগৰ শ্ৰেষ্ঠ আৱিষ্কাৰ বুলি আখ্যা দিছে? জেমছ মিলে। গণতন্ত্ৰৰ আটাইতকৈ জ্ঞানী আৰু আটাইতকৈ ভাল বুলি কোনে কৈছিল? লিবছনে। গণতন্ত্ৰৰ এটা সংজ্ঞা লিখা। প্ৰফেচাৰ চিলিৰ মতে গণতন্ত্ৰ হ'ল এনে এখন চৰকাৰ য'ত সকলো ব্যক্তিৰ এক অংশ থাকে। আধুনিক বিশ্বত প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থাটোক ক'ত দেখিবলৈ পোৱা যায়? ছুইজাৰলেণ্ডত। জনগণৰ গণতন্ত্ৰৰ ধাৰণাটো গণতন্ত্ৰ সম্পৰ্কীয় কোনটো তত্ত্বৰ সৈতে জড়িত? মাৰ্ক্সবাদী গণতন্ত্ৰৰ তত্ত্বৰ সৈতে জড়িত। সমাজৰ সকলো শ্ৰেণীৰ কল্যাণ সাধনৰ বাবে গণতন্ত্ৰৰ দৰে আন কোনো শাসন ব্যৱস্থা আজিলৈকে আৱিষ্কাৰ হোৱা নাই। কথাষাৰ কাৰ? ডি টক্লো ব্লেইৰ। গণতন্ত্ৰ হ'ল এনে এক চৰকাৰ যাক 5 মিনিটৰ ভিতৰতে খণ্ড বিখণ্ড কৰিব পাৰি। কোনে কৈছিল কথাষাৰ? H.G. ৱেলছ। গণতন্ত্ৰ হ'ল অজ্ঞ আৰু অক্ষম লোকৰ দ্বাৰা গঠিত চৰকাৰ। উক্তিটো কাৰ আছিল? উইলিৰ। কোনবিধ চৰকাৰক ধীৰ গতিত কথা পতা অনুষ্ঠান আৰু কথা পতা দোকান বুলি সমালোচনা কৰা হয়? গণতান্ত্ৰিক চৰকাৰক। সমাজতান্ত্ৰিক গণতন্ত্ৰৰ দুটা আসোঁৱাহ বা দোষ লিখা। সমাজতান্ত্ৰিক গণতন্ত্ৰৰ দুটা আসোঁৱাহ বা দোষ হ'ল: একদলীয় একনায়কত্ববাদ, ব্যক্তিৰ স্বাধীনতা বা সংবাদপত্ৰৰ স্বাধীনতাৰ ওপৰত বাধা আৰোপ। গণতন্ত্ৰৰ বুদ্ধিজীৱীৰ তত্ত্বৰ দুটা গুণ উল্লেখ কৰা। গণতন্ত্ৰৰ বুদ্ধিজীৱীৰ দুটা তত্ত্ব গুণ হ'ল: শাসন প্ৰকৃত জ্ঞান আৰু অভিজ্ঞতা লাভৰ লোকৰ শাসন। দেশত প্ৰকৃত আৰু দ্ৰুত উন্নয়ন সম্ভৱ। ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি অহা যিকোনো দুটা প্ৰত্যাহ্বান উল্লেখ কৰা। দুৰ্নীতি, নিৰক্ষৰতা আৰু দৰিদ্ৰতা। গণতন্ত্ৰৰ বুদ্ধিজীৱী তত্ত্বৰ দুটা দোষ আৰু আসোঁৱাহ লিখা। গণতন্ত্ৰৰ বুদ্ধিজীৱীৰ তত্ত্বৰ দুটা দোষ বা আসোঁৱাহ হ'ল: দেশৰ সুবিধাবাদী শ্ৰেণীৰ লাভ আৰু একাংশই সুবিধাৰ পৰা বঞ্চিত। বুদ্ধিজীৱী একনায়কত্ববাদৰ প্ৰচলন। বহুত্ববাদী গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। বহুত্ববাদী গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা হ'ল: সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া যদিও গণতন্ত্ৰৰ বহুত্ববাদীসকলে বিকেন্দ্ৰীকৰণ বুলি আখ্যা দিছে, কিন্তু প্ৰকৃততে মূল সিদ্ধান্ত কেইজনমান ব্যক্তিহে গ্ৰহণ কৰে। গণতন্ত্ৰক বহুত্ববাদী আৰু একনায়কত্ববাদী বুলি ক'ব নোৱাৰি, কাৰণ মানুহেই হ'ল বহু লোকৰ শাসন। প্ৰত্যক্ষ গণতন্ত্ৰৰ দুটা আহিলাৰ নাম লিখা। প্ৰত্যক্ষ গণতন্ত্ৰৰ দুটা আহিলাৰ নাম হ'ল: ঘনপ্ৰভাৱ আৰু প্ৰত্যাৱৰ্তন। পশ্চিমীয় উদাৰনৈতিক গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। পশ্চিমীয় উদাৰনৈতিক গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য হ'ল: আইনৰ শাসন আৰু সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ। জনগণৰ গণতন্ত্ৰ পিপুলছ ডেমক্ৰেচিৰ ধাৰণাটো গণতন্ত্ৰ সম্পৰ্কীয় দুটা তত্ত্বৰ সৈতে জড়িত। মাৰ্ক্সবাদী গণতন্ত্ৰৰ তত্ত্বৰ সৈতে জড়িত। উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা হ'ল: দেশৰ সৰহ সংখ্যক লোক অশিক্ষিত হোৱা বাবে উপযুক্ত প্ৰাৰ্থীক বাছনি কৰিব নোৱাৰে আৰু অৰ্থনৈতিক বৈষম্য। উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সুবিধা বা গুণ উল্লেখ কৰা। উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সুবিধা বা গুণ হ'ল:
ন্যায় স্বাধীনতা আৰু ভাতৃত্ববোধৰ উপস্থিতি শাসনৰ দায়বদ্ধতাৰ বাবে দুৰ্নীতিমুক্ত আৰু স্বেচ্ছাচাৰীমুক্ত শাসন সমাজতান্ত্ৰিক বা গণতন্ত্ৰ মাৰ্ক্সবাদী তত্ত্বৰ দুটা গুণ লিখা সমাজতান্ত্ৰিক বা গণতন্ত্ৰ মাৰ্ক্সবাদী তত্ত্বৰ দুটা গুণ হ'ল শোষণহীন সমাজ আৰু অৰ্থনৈতিক সমতা প্ৰতিষ্ঠা গণতন্ত্ৰ আৰু অৰ্থনৈতিক বিকাশৰ সম্বন্ধৰ সাপেক্ষে এটা যুক্তি দাঙি ধৰা অৰ্থনৈতিক প্ৰয়োজনসমূহ সমাধান কৰাত আৰু পূৰণ কৰাত যথাযথ তথ্য প্ৰদান কৰাৰ লগতে সাহায্য প্ৰদান কৰোঁতে ৰাজনৈতিক স্বাধীনতাই এক বৃহৎ ভূমিকা পালন কৰে। যিহেতু ভিডিঅ'টো বেছি দীঘল হৈ যাব সেইকাৰণে আপোনালোকে কুৱেশ্যন এনচাৰ বহুত ইম্পৰ্টেণ্ট হয় এইসমূহ স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এইটো গণতন্ত্ৰৰ ব্যাখ্যা গণতন্ত্ৰ সংজ্ঞা লিখা এইসমূহ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আৰু এনেধৰণৰ ভিডিঅ'সমূহ পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ প্ৰত্যক্ষ গণতন্ত্ৰৰ বিষয়ে বৰ্ণনা কৰা পৰোক্ষ গণতন্ত্ৰ আৰু প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ বিষয়ে বৰ্ণনা কৰা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব মোৰ ভিডিঅ'টো বেছি দীঘল হ'ব বাবে ছুটিকৈ দিছোঁ যিহেতু ভিডিঅ'টো দীঘল হৈ যাব এনেধৰণৰ ভিডিঅ'সমূহ পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এডুকেশ্যনেল চেনেল হয় প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ গুৰুত্ব বিশ্লেষণ কৰা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দীঘল কুৱেশ্যন এনচাৰ এইবিলাক স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব এইটো বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ গণতন্ত্ৰৰ 4টা গুণ উল্লেখ কৰা এইটো ফাইনেলত আহে গণতন্ত্ৰৰ 4টা দোষ উল্লেখ কৰা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এইসমূহ প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰৰ মাজত পাৰ্থক্য এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ভিডিঅ'টো যিহেতু দীঘল হৈছে